বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ নামভৰ্তিক লৈ ব্যাপক খেলিমেলি। অধ্যক্ষৰ মৰ্মতালিয়ে কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীক নামভৰ্তি কৰাক লৈ তীব্ৰ উত্তেজনা। নলবাৰী জিলাৰ মোকালমোৱা এখন আগশাৰী মহাবিদ্যালয়ৰ নামভৰ্তি কেন্দ্ৰক লৈ তীব্ৰ উত্তেজনা। অধ্যক্ষ কাৰ্যালয় ঘেৰাও কৰি জবাবদিহি কৰে নামভৰ্তিৰ বাবে অহা ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে। সদায় বিতৰ্কত সোমাই পৰা বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ভাস্কৰ কলিতাই নিজৰ মৰ্মতালিয়ে কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীক নামভৰ্তিৰ অনুমতি দিয়াৰ বিপৰীতে অধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ পৰা বঞ্চিত হোৱাত ক্ষোভিত হৈ পৰে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল। ধনৰ বিনিময়ত কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তিৰ অনুমতি দিয়াৰ সন্দেহ কৰিছে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে। পুৱাৰে পৰা লানি নিচিগা শাৰী পাতি শেষত নিৰাশ মনেৰে উভতি যাব লগা হোৱাত ক্ষোভিত হৈ পৰে ছাত্ৰ ছাত্ৰীসকল। স্থানীয় ছাত্ৰ ছাত্ৰীক অগ্ৰাধিকাৰ দিয়াৰ বাবে দাবী জনাই ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে। অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগক উচিত তদন্ত কৰি ছাত্ৰ ছাত্ৰীক ন্যায় দিয়াৰ বাবে অনুৰোধ জনাই ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে। কাৰণ আছে নেকি চিষ্টেমত মই এনেই গুচি গ'লো হয় যে মোৰ যদি নাম্বাৰ কম পাইছে এই নাম্বাৰ মই লৈ গুচি গ'লো হয়। আজি মই কোৱা কি কামত চান্স পাইছোঁ, কম পাইছোঁ পাৰ কাৰণে আজি মই কোৱাৰ কাৰণে কিয় চান্স পালোঁ। 40 পাছ হ'লে চিট পোৱাৰ কাৰণে মই চান্স পাইছোঁ, কিয় চান্স পাইছোঁ 40 পাছ লৈ মোৰ 50-60% নাপায়। হেৰি বৰক্ষেত্ৰী কলেজত আহিছিলোঁ ছোৱালীটোৰ এডমিশ্যনৰ কাৰণে। পিছত ছোৱালীটো 57 আছিল, কিন্তু এডমিশ্যন পোৱা নাই, কিন্তু 40 পাৱাবিলাকো এডমিশ্যন পাইছে। প্ৰিন্সিপালে কি ক'ব, প্ৰিন্সিপালে তাৰমানে সেই লিষ্টত নাম আহিছে না নাই সেই কথাটো সুধিছে, কিন্তু লিষ্টত লৈ সেইটো মেৰিট চাই পেলাই লিষ্ট মাৰাই নাই। এইফালে গাফিলতি মানে গাফিলতি ইয়াতে এডমিশ্যন মানে কি ইয়াতে তাৰমানে যিটো আহি পেলাই দেখা পাইছোঁ ইয়াতে তাৰমানে কোনো চিষ্টেমে নাই কলেজত। মানে বাজাৰৰ নিচিনা হৈ আছে, পাৰ্চেণ্ট নাই, একো নাই, মেৰিট নাই, একো নাই। যাক জিংকে পাইছে সিংকে দিছে, পইচা পাতি লৈছে নে কিয়ে লৈছে, চব দালাল। নিজৰ মই মতালি তাৰমানে কামবিলাক কৰি আছে। পাৰ্চেণ্ট পাৱা চলিও পোৱা নাই, পাৰ্চেণ্ট নাপা চলি পাইছে। ভাস্কৰ কলিতা। কি ক'ব, লাষ্ট কৈছে এতিয়া এডমিশ্যন হৈ গৈছে, এতিয়াৰ পৰা আৰু এডমিশ্যন মানে নেদাওৱে, নেদাও বুলি কৈছে। নেদাও বুলি কোৱাৰ পিছত মই কৈছোঁ ঠিকে আছে, যদি আপোনালোকে নেদে তেনেহ'লে এটাকো দিব নোৱাৰে। যদি এটাকো দিব নোৱাৰে, যদি ইয়াৰ পিছত যদি আৰু কাৰোবাক যদি দিয়ে তেতিয়া কি হ'ব কথাটো? দিয়ে নাই আৰু যদি ইয়াৰ পিছত যদি আৰু দিয়া হয়, ইয়াৰ পিছত যদি আৰু এডমিশ্যন দিয়ে, সেইটো গম নাপাওঁ, সেইটো হ'ব পাৰে। সেইটো কিয় হ'ব পাৰে বুলি যেতিয়া আমি পাৰ্চেণ্টেজ পাই পেলাই আমি পোৱা নাই, কম পাৰ্চেণ্টেজৰ চলি যেতিয়া পাইছি সেইটো হ'ব বুলি আমি ভাবিম। চলাই নাই তেতিয়াহ'লে কম পাৰ্চেণ্টেজ পাই কেনেকৈ পায়? বেছি পাৰ্চেণ্ট নাপায়, কম পাৰ্চেণ্ট কেনেকৈ পায়? ইয়াৰ কিন্তুটো কি, কিবা এটা কিন্তু থাকিব লাগিব পাৰে। এইটো শিক্ষামন্ত্ৰীক এইটোৱে আহ্বান জনাম যে বস্তুটো ভালকৈ মেৰিট থকা চলিবিলাকে পাব লাগে ভালকৈ, সেইটোৱে কথা। নিজা মই মতল কামবিলাক কৰি আছে, চলিবিলাক হাৰাছমেণ্ট খাই আছে। বহুত চলি ৰাতিপুৱা 10টা বজাত আহিছে, কোনোবা 8টা বজাত আহিছে, কোনোবা 11টা আহিছে, চলিবিলাক এতিয়া গধূলি গেলি হাৰাছমেণ্ট খাই আছে, এডমিশ্যন হোৱা নাই। এই মানে বৰক্ষেত্ৰী কলেজত এডমিশ্যনৰ কাৰণে আহিছিলোঁ। যিবিলাক ল'ৰা ছোৱালী আমি 10টা বজাতে আহিছোঁ, আহি উঠি সুধিছোঁ, তাতে কৈছে চিট ফিল আপ হৈছে আৰু এডমিশ্যন নহয় BSCত 60%ৰ ওপৰত হ'ব। তাৰে পিছত আমাৰ লগৰ ল'ৰা তাৰে পিছত 40%ত আহি 40%, 30%, 32%ৰ ল'ৰা ফিজিক্সত মেজৰ লৈ ওলাই গৈছে। আমি সোমাব খুজিলে আমাক কয় তোমালোকৰ নহয় চিট ফিল আপ হৈছে, কিন্তু 40%ৰ ল'ৰাটো কেনেকৈ এডমিশ্যন লৈ গ'ল? কি চলি আছে মানে, ইলিগেল কাম চলি আছে নে লিগেল কাম চলি আছে? আমাক সেইটো ন্যায় লাগে। এইটো মানে তদন্ত কৰিব লাগে, মানে কি হৈ আছে লৈ যদি আমি বহি থাকিব লাগে। কম পাৰ্চেণ্ট বা ল'ৰা এটা কেনেকৈ এডমিশ্যন লৈ যাব পাৰে? সেইটো হৈছে দুৰ্নীতি। নহ'লে আমি বেছি পাৰ্চেণ্ট পোৱাটো গেট দৰ্জাৰ ভিতৰত সোমাব দিয়া নাই, ৰুমৰ ভিতৰত, কিন্তু কম পাৰ্চেণ্ট বা ল'ৰা এটা কেনেকৈ এডমিশ্যন লৈ গ'ল? প্ৰিন্সিপালে কৰিছে কিজানি, প্ৰিন্সিপালে নকৰিলেও ষ্টাফৰ মানুহ কৰিছে।